এটা ভাল খবৰ আছে ৰাজ্যত টেট উত্তীৰ্ণ শিক্ষকসকলৰ বাবে অতি শীঘ্ৰে আহি আছে এই ভাল খবৰটো। শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে দিলে এই সুখবৰ। তেওঁ কয় যে ৰাজ্যত টেট উত্তীৰ্ণ শিক্ষকসকলৰ বাবে বিজেপি চৰকাৰে ভাল খবৰ আনিছে। বিজেপি চৰকাৰে ঘোষণা কৰা 1 লাখ নিবনুৱাক নিযুক্তি প্ৰক্ৰিয়াত অধিকাংশই এতিয়া শিক্ষা বিভাগত হ'ব বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে। টেট উত্তীৰ্ণ যোগ্য শিক্ষকসকলে অতি শীঘ্ৰেই নিযুক্তি পোৱাৰ কথা প্ৰকাশ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে ইতিমধ্যে নিযুক্তিৰ আনুষংগিক কাম কাজ আৰম্ভ হৈছে। ইফালে ধেমাজিৰ বিধায়কগৰাকীয়ে বানাক্ৰান্ত অঞ্চল ধেমাজিৰ প্ৰশাসন আগন্তুক বানৰ লগত মোকাবিলা কৰিবলৈ প্ৰস্তুত বুলি উল্লেখ কৰে। আনহাতে কোভিড পৰিস্থিতি চাম কাটিলেই অনুষ্ঠিত হ'ব হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাত পাঠ্যক্ৰম সাল সলনি হোৱাৰ সম্ভাৱনা কম বুলি দেওবাৰে কাজিৰঙাত উপস্থিত হৈ এইদৰে উল্লেখ কৰে ৰাজ্যৰ শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে। এটা ভাল খবৰ আছে চৰকাৰৰ বৃহত্তৰ নিযুক্তি। শীঘ্ৰেই পঞ্চায়ত বিভাগৰ 2654টা পদত হ'ব নিযুক্তি। এই কথা সদৰি কৰিলে বিভাগীয় মন্ত্ৰী ৰঞ্জিত দাসে। আমি চাওঁ আহক এই মন্তব্য। থাৰ্ড গ্ৰেডত আমাৰ 1004টা আমাৰ ইতিমধ্যে পোষ্ট আমাৰ আছে আৰু তাৰ উপৰিও আমি 1300 কণ্টেক্সুৱেল তাৰমানে সৰ্বমুঠ আমাৰ 2304টা আমি চাকৰি দিয়াৰ কাৰণে তাৰ ভিতৰত থাৰ্ড গ্ৰেড আৰু লগতে ঠিকাভিত্তিক আছে আৰু ফ'ৰ্থ গ্ৰেড আছে 350 ফ'ৰ্থ গ্ৰেড 350 এইখিনিক আমি আমাৰ যি 1 লাখৰ যি সংস্থাপন দিয়াৰ ব্যৱস্থা কৰা হ'ব সেই 1 লাখৰ ভিতৰতে অন্তৰ্ভুক্ত আমি কৰি ৰাখিছোঁ। আমাৰ হৈছে 2304 হৈছে এইটো আমাৰ থাৰ্ড গ্ৰেডৰ ভিতৰত 1004টা আছে আমাৰ মানে ৰেগুলাৰ আৰু 1300 থাকিব কণ্টেক্সুৱেল ঠিকাভিত্তিক আৰু 350 হৈছে ফ'ৰ্থ গ্ৰেড অৰ্থাৎ অলটুগেডাৰ আমাৰ 2654 2654 জনক আমি ইতিমধ্যে চাকৰি দিয়াৰ কাৰণে আমি সিদ্ধান্ত লৈছোঁ। পঞ্চায়তত থাৰ্ড গ্ৰেডৰ বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নাড্ডাৰে বৈঠক ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। অসমৰ মুখ্যমন্ত্ৰীৰ দায়িত্বভাৰ গ্ৰহণৰ পাছত প্ৰথমবাৰৰ বাবে দেওবাৰে নতুন দিল্লীত উপস্থিত হয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। বিয়লি 3:30 বজাত দিল্লীত উপস্থিত হৈয়ে মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই পোনে বসন্ত কুঞ্জত থকা নিজ বাসভৱনলৈ যায়। সন্ধিয়া 7:30 বজাত তেওঁ অসম ভৱনলৈ আহে আৰু তাৰ পৰাই নিশা 8:50 বজাত মতিলাল নেহেৰু মাৰ্গত থকা বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে.পি. নাড্ডাৰ বাসভৱনত উপস্থিত হয়। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিগৰাকীৰ বাসভৱনত প্ৰায় 50 মিনিট সময় কটাই নিশা 9:40 বজাত মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মা উভতি আহে। মুখ্যমন্ত্ৰীৰ দায়িত্বভাৰ গ্ৰহণৰ পাছত ডক্টৰ শৰ্মাই সৌজন্যমূলক হিচাপে দেওবাৰে দলৰ ৰাষ্ট্ৰীয় সভাপতিগৰাকীক সাক্ষাৎ কৰে। অহা 2 জুনলৈ নতুন দিল্লীত মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মা থাকিব। এই সময়ছোৱাত মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ উপৰি উপ ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডু আৰু লোকসভাৰ অধ্যক্ষকো সৌজন্যমূলক সাক্ষাৎ কৰিব বুলি জানিব পৰা গৈছে। 2 অক্টোবৰৰ ভিতৰত ভাৰতত হিন্দু ৰাষ্ট্ৰ হিচাপে ঘোষণা কৰাৰ আহ্বান, অন্যথা পৰিণাম ভয়ংকৰ হ'ব। দেশজুৰি এতিয়া চৰ্চাত এটা বিশেষ বিবৃতিত। চাওঁ আহক এই মন্তব্য। अगर 2 अक्टूबर 2021 तक भारत को यदि हिंदू राष्ट्र घोषित नहीं किया गया, ईसाइयों और मुसलमानों की नेशनलिटी खत्म नहीं की गई, तो फिर 2 अक्टूबर गांधी जयंती के दिन मैं सरजू जी में जल समाधि लूंगा, क्योंकि देश का विभाजन हिंदू मुसलमान के नाम पर हुआ है। और मुसलमानों ने उस समय जो है कहा कि हम हिंदुओं के साथ नहीं रह सकते हैं, हमको अलग देश चाहिए, और पाकिस्तान बांग्लादेश उनको दिया गया जो मुस्लिम देश घोषित हो गया। तो कम से कम दुनिया में एक देश तो हिंदुओं के लिए बचे। आज दुर्भाग्य है कि वेस्ट बंगाल में जितने यहाँ के मुसलमान हैं वो भी रोहिंग्याओं के साथ मिलकर के एक तरफ से हिंदुओं की हत्या कर रहे हैं, और उसी तरह जो है तो तमिलनाडु में हो रहा है, केरल में हो रहा है। जहाँ भी मुस्लिम आबादी ज़्यादा है उनको पाकिस्तान से प्रेम है, लेकिन हिंदू और हिंदुस्तान से नफरत है। ये हिंदू और हिंदुस्तान के वजूद को मिटाना चाहते हैं। इसलिए अब आवश्यक है कि भारत को हिंदू राष्ट्र घोषित किया जाए, और अगर ऐसा नहीं होगा तो मैं जगत गुरु परमहंस आचार्य पीठ स्थित तपस्वी छावनी राम घाट अयोध्या से हमने इनको 4 महीने का समय दिया है।
नहीं तो गांधी जयंती के दिन 2 अक्टूबर 2021 को सरजू जी में जल समाधि लूंगा। आशा करता हूं कि आदरणीय प्रधानमंत्री नरेंद्र मोदी जी के नेतृत्व में संविधान की रक्षा के लिए यह महत्वपूर्ण कदम जरूर उठाया जाएगा। ডিচেম্বৰ মাহৰ ভিতৰত সকলোৱে পাব ভেকচিন, এই কথা মন্তব্য কৰে সাংসদ দিলীপ শইকীয়াই। সেৱাই সংগঠন শ্লোগানেৰে আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দ্বিতীয়বাৰৰ কাৰ্যকালৰ দ্বিতীয় বৰ্ষপূৰ্তি উদযাপন কৰা হয় নলবাৰীত। নলবাৰী বৰিগুক বনভাগ কৰা সমিতিৰ উদ্যোগত এই সেৱামূলক কাৰ্যসূচী ৰূপায়ণ কৰা হয়। এই কাৰ্যসূচীত উপস্থিত থাকি ভাষণ প্ৰদান কৰে সাংসদ তথা বিজেপিৰ ৰাষ্ট্ৰীয় সম্পাদক দিলীপ শইকীয়াই। ভাষণ প্ৰদান কৰি মংগলদৈ সমষ্টিৰ সাংসদ দিলীপ শইকীয়াই কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কোভিডৰ বিৰুদ্ধে তাৎক্ষণিকভাৱে সঠিক সিদ্ধান্ত গ্ৰহণ কৰাৰ উপৰি নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শিতাৰ বাবে কৰোনাৰ সংক্ৰমণৰ হাৰ নিম্নগামী হৈছে। 7 বছৰ বৰ্ষপূৰ্তিৰ এই দিনটো ভাৰতবাসীৰ বাবে এটা গৌৰৱময় দিন বুলিও মন্তব্য কৰে দিলীপ শইকীয়াই। তেওঁ পুনৰ কয় যে প্ৰতিজন ভাৰতীয়ক বিশ্বত সগৌৰৱে জীয়াই থকাৰ বাবে সন্মুখৰ পৰা নেতৃত্ব দিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। আনহাতে অসমৰ জনতাই 24 ঘণ্টাই সক্ৰিয় এগৰাকী মুখ্যমন্ত্ৰী পাইছে বুলি মন্তব্য কৰি দিলীপ শইকীয়াই কয় যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ দৰে দক্ষ এগৰাকী মুখ্যমন্ত্ৰী পাই আমি আনন্দিত। এতিয়া সচিবালয়ৰ দুৱাৰ দিনে ৰাতিয়ে খোলা থাকে বুলি মন্তব্য কৰে দিলীপ শইকীয়াই। অক্সিজেনৰ নাটনি দূৰ কৰিবলৈ ভাৰতে নৰেন্দ্ৰ মোদীৰ তৎপৰতাত উৎপাদনশীল হৈছে বুলি কোৱাৰ লগতে কৰোনা ভেকচিন 200 কোটি উৎপাদন হ'ব আৰু ডিচেম্বৰ মাহৰ ভিতৰত সকলোবোৰ লোকে ভেকচিন পাব বুলিও মন্তব্য কৰে। আজিৰ এই অনুষ্ঠানত নৰসেৱাই নাৰায়ণ সেৱা শ্লোগানেৰে অঞ্চলটোৰ ৰাইজৰ মাজত চেনিটাইজেশ্যনৰ সামগ্ৰীৰ লগতে মাস্ক আৰু খাদ্য সামগ্ৰী বিতৰণ কৰা হয়। ইপিনে নলবাৰী বিধায়ক তথা মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব জয়ন্ত মল্ল বৰুৱাই সমষ্টিৰ ভিন্ন প্ৰান্তত সেৱামূলক কাৰ্যসূচীৰ লগত সংগতি ৰাখি ঘগ্ৰাপাৰ আকোনা গাঁও ভিটামহল কেহেৰুৱা আদি ঠাইত খাদ্য সামগ্ৰী বিতৰণ কৰে। প্ৰায় 300ৰো অধিক পৰিয়ালক প্ৰদান কৰে খাদ্য সামগ্ৰী। 1 জুনৰ পৰা কাৰ্যকৰী হ'ব EPFৰ নতুন নিয়ম। চৰ্ত পূৰণ নকৰিলে ডাঙৰ সমস্যাত পৰিবলগীয়া হ'ব পাৰে আপুনিও। EPFে নিয়োগকৰ্তাসকলক তেওঁলোকৰ কৰ্মচাৰীৰ PF একাউণ্টৰ সৈতে আধাৰ লিংক কৰাৰ দায়িত্ব অৰ্পণ কৰিছে। যদি নিয়োগকৰ্তাসকলে এনে কৰিবলৈ অক্ষম হয় তেন্তে গ্ৰাহকৰ একাউণ্টত কোম্পানীৰ অৱদান বাতিল কৰা হ'ব পাৰে। কৰ্মচাৰী ভৱিষ্যত নিধি সংস্থাই সংগঠন চমুকৈ EPFই 1 জুনৰ পৰা PF একাউণ্টৰ গৰাকীৰ বাবে কাৰ্যকৰী কৰিব নতুন নিয়ম। যদিহে এই নিয়মৰ চৰ্তাৱলীসমূহ পূৰণ কৰা নহয় তেন্তে একাউণ্টৰ গৰাকী কৰ্মচাৰীয়ে যথেষ্ট ক্ষতিৰ সন্মুখীন হ'বলগীয়া পৰিস্থিতিৰ হ'ব পাৰে। তেনেস্থলত এই পৰিস্থিতিৰ সন্মুখীন হোৱাৰ পূৰ্বে কৰ্মচাৰীসকলে তেওঁলোকৰ নিয়োগকৰ্তাৰ সৈতে এই বিষয়ে কথা পাতি লওক আৰু সংগঠনৰ এই চৰ্ত শীঘ্ৰে পূৰণ কৰি লওক। দৰাচলতে নতুন নিয়মৰ অধীনত EPFয়ে নিয়োগকৰ্তাসকলক তেওঁলোকৰ কৰ্মচাৰীৰ PF একাউণ্টৰ সৈতে আধাৰ লিংক কৰাৰ দায়িত্ব অৰ্পণ কৰিছে। যদি নিয়োগকৰ্তাসকলে এনে কৰিবলৈ অক্ষম হয় তেন্তে গ্ৰাহকৰ একাউণ্টত কোম্পানীৰ অৱদান বাতিল কৰা হ'ব আৰু একাউণ্টৰ গৰাকীয়ে EPFৰ ৱেবছাইটত www.epfindia.gov.in লগ ইন কৰি আপুনি এতিয়া ঘৰতে বহিয়ে নিজৰ একাউণ্ট আধাৰৰ সৈতে লিংক কৰিব পাৰিব। প্ৰাকৃতিকভাৱে নহয়, ইউহানৰ পৰীক্ষাগাৰৰ পৰাই বিশ্বত বিয়পি পৰিছিল কৰোনা। ব্ৰিটিছ বিজ্ঞানিক গৱেষণাত আৰু কি তথ্য ফাদিল হ'ল জানো আহক। চীনৰ ইউহানৰ পৰা সমগ্ৰ বিশ্বলৈ সংক্ৰমিত হোৱা এই অতিমাৰী সম্বন্ধে অব্যাহত থকা বহু গৱেষণাই জগৰীয়া কৰিছে এতিয়া চীনক। শেহতীয়াভাৱে ব্ৰিটিছ গৱেষকৰ এটা দলেও কৰোনা ভাইৰাছ প্ৰাকৃতিকভাৱে বিয়পি পৰাৰ কোনো তথ্য প্ৰমাণ নাই বুলি কোৱাৰ লগতে চীনকে ইয়াৰ বাবে দোষাৰোপ কৰিছে। সমগ্ৰ বিশ্বকে স্তব্ধ কৰি তোলা কৰোনা ভাইৰাছৰ ওপৰত নিত্য নতুন গৱেষণা অব্যাহত আছে। বিভিন্ন দেশৰ বিজ্ঞানীসকলেও কৰোনা ভাইৰাছৰ উৎপত্তি সম্বন্ধে অব্যাহত ৰাখিছে গৱেষণা। বেছিভাগ গৱেষণাতেই এইটো কোৱা হৈছে যে কৰোনা ভাইৰাছ অৰ্থাৎ COVID-19 চীনৰ ইউহানৰ পৰীক্ষাগাৰৰ পৰা উদ্ভৱ হৈছিল। অৱশ্যে চীনে ইয়াক অস্বীকাৰ কৰি আহিছে। পুনৰ ব্ৰিটিছ বিজ্ঞানীসকলৰ দ্বাৰা এনে এটা গৱেষণা আৰম্ভ হৈছে। ইয়াত তেওঁলোকে পুনৰ দাবী কৰিছে যে কৰোনা ভাইৰাছ চীনৰ ইউহানৰ এটা পৰীক্ষাগাৰৰ পৰা উদ্ভৱ হৈছিল। ব্ৰিটিছ বিজ্ঞানীসকলে গৱেষণাত এইটো কৈছে যে বাদুলিৰ পৰা প্ৰাকৃতিকভাৱে কৰোনা ভাইৰাছ বিয়পি পৰাৰ কোনো প্ৰমাণ নাই। এনে পৰিস্থিতিত চীনৰ বিৰুদ্ধে এতিয়া প্ৰমাণ পোৱা গৈছে। ইয়াৰ পূৰ্বে আমেৰিকাৰ যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জো বাইডেনেও চোৰাংচোৱা সংস্থাসমূহক এই সন্দৰ্ভত 90 দিনৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিবলৈ কৰিছিল। উক্ত গৱেষণাটো ব্ৰিটিছ অধ্যাপক এংগছ ডেললিছ আৰু নৰৱেৰ চিকিৎসক বাৰ্গাৰ চোৰেনছেনে
পৰিচালনা কৰিছিল। তেওঁলোকৰ মতে গৱেষণাৰ সময়ত চীনৰ ইউহান লেবৰ পৰাই SARS-CoV-2 ভাইৰাছ নিৰ্গত হৈছিল। যেতিয়া চীনা বিজ্ঞানীসকলে ভুল কৰিছিল ইয়াক ৰিভাৰ্ছ ইঞ্জিনিয়াৰিং বৰ্জনৰ জৰিয়তে লুকুৱাবলৈ চেষ্টা কৰিছিল। চীনা বিজ্ঞানীসকলে বিশ্বক দেখুৱাব বিচাৰিছিল যে ভাইৰাছটো পৰীক্ষাগাৰৰ পৰা নহয়, স্বাভাৱিকতে ই বাদুলিৰ পৰা বিয়পি পৰে। এই নতুন গৱেষণাই দৃঢ়ভাৱে উল্লেখ কৰিছে যে এইটো এটা প্ৰাকৃতিক ভাইৰাছ বুলি কোনো নিৰ্ণায়ক প্ৰমাণ নাই। চীনা বিজ্ঞানীসকলে ইয়াৰ জৰিয়তে বিজ্ঞানৰ ক্ষেত্ৰত এটা প্ৰাপ্তি লাভ কৰিব বিচাৰিছিল, কিন্তু ইয়াৰ মাজতে তেওঁলোকে এটা ভুল কৰিছিল আৰু কৰোনা ভাইৰাছৰ ৰূপত পৃথিৱীয়ে এটা ডাঙৰ সমস্যাৰ সন্মুখীন হয়। নৰৱেৰ চিকিৎসক বাৰ্গাৰ চোৰেনছেনে কৈছে যে এতিয়ালৈকে কোনেও এনে হোৱা নাই যে এটা প্ৰাকৃতিক ভাইৰাছ ইমান দ্ৰুত গতিত মিউট হয়। ইয়াৰ এটা উপায় আছে আৰু গৱেষকসকলে ইয়াক পোহৰলৈ আনে। পৰৱৰ্তী সময়ত ইয়াৰ এণ্টিভাইৰাছ তেতিয়া প্ৰস্তুত কৰা হয়, কিন্তু কৰোনাৰ ক্ষেত্ৰত ই সম্পূৰ্ণ ওলোটা।